আমি অলৰেডি PIL যিটো দিছে এইটো সমৰ্থন কৰিছোঁ আৰু CBI ইনকুৱাৰী কৰিব লাগে সেইটো আমি দাবী কৰিছোঁ। হাগ্ৰামা মহিলাৰ যিটো বেনামী যিবিলাক সম্পত্তি আছে সকলোৰ ওপৰতে CBI ইনকুৱাৰী হ'ব লাগে। যোৱাকালি যিটো নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত আমি 18টা 20টা আসন আশা কৰি আছোঁ আৰু আমাক ৰাইজে জনাইছে কি UPPL দলে 90% আসন দখল কৰিবলৈ পাৰিব ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ দুইটা নিৰ্বাচনত। এতিয়া মানে কেইটামান দলে এটা প্ৰৱণতা চলাই আছে যে আপোনালোকে BJP কেইটামান সিট অলৰেডি বিক্ৰী কৰিব, এইটো কিমান সঁচা? এইবাৰ নিৰ্বাচনত UPPL দলে না BJP না AGP না কংগ্ৰেছ কোনো দলক না আমি সিট এৰি দিছোঁ না আমি সিট লৈছোঁ। আমি অকলে খেলিছোঁ, অকলে জিকিম, অকলে চৰকাৰ বনাম। তেতিয়াহ'লে কেইটামান পলিং ষ্টেচনত কিয় UPPLৰ কৰ্মীয়ে BJPক ভোট দিবলৈ আহ্বান জনাইছে? কোনো এটা পলিং ষ্টেচনত BJPক ভোট দিবলৈ কোনো দলক ভোট দিবলৈ UPPL দলৰ কৰ্মীয়ে আহ্বান কৰা নাই। সেইটো BPFে ভুৱা এটা প্ৰচাৰ চলাই আছে, ৰাইজক বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ BPFে ভয় কৰিছে কি UPPLক আৰু তেখেতসকলে বাধা দিবলৈ কোনো ৰাস্তা নাই, কোনো পথ নাই। সেইকাৰণে আজি মিছা প্ৰপগেণ্ডা কৰিছে আৰু বড়ো ভাষাত এৰি দিছে কি আমাৰ এইবাৰ মানে হৰিসিংগা সমষ্টিত আমাৰ নিৰ্দেশ গৈছে কি BJPক ভোট দিব লাগে এনেকুৱা। এইকাৰণে আমি বিভ্ৰান্তিকৰ হৈ আমি BJP কিয় দিম, নাঙলকে ভোট দিম বুলি এটা প্ৰপগেণ্ডা কৰিছে আৰু তেখেতসকলে এইটো মানে এটা প্ৰপগেণ্ডা চলাবলৈ ভুৱা এটা কিবা কৰিছে, ৰেকৰ্ডিং কৰি এৰি দিছে আৰু ইয়াৰ ওপৰত আমি অলৰেডি PIL ৰুজু কৰিবলৈ সাজু কৰিছোঁ। FIR ৰুজু কৰিবলৈ সাজু কৰিছোঁ। 7.1 আৰু 7.2টোক লৈ এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে আৰু একাংশই কৰিছোঁ, সেই সম্পৰ্কত আপোনাৰ স্পষ্ট মতটো জানিব বিচাৰিছোঁ। স্পষ্ট মতটো এইটোৱে যে BTR চুক্তি হ'ল, BTR চুক্তি অকল BTR অঞ্চলৰ কাৰণে হোৱা নাই, BTRৰ বাহিৰৰ কাৰণে হৈছে। এই চুক্তিত বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল এটা জন্ম হৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু সেই চুক্তিত অকল বড়োৰ কথা কোৱা হোৱা নাই, বিভিন্ন জাতি জনগোষ্ঠীৰ কথা কোৱা হৈছে। গতিকে তেনেকুৱা ডিমাণ্ড এটা অসমত আছিলে আৰু সেই অসমৰ ডিমাণ্ডটোৰ কাৰণে 7.1 আৰু 7.2 এই ক্লজটো আছে। এই ক্লজটো BTR অঞ্চলৰ কাৰণে নহয়, এই ক্লজটো সম্পূৰ্ণভাৱে অসমৰ কাৰণে। আৰু সেইটোকে লৈ পেলাই কোনোবা ইয়াতে ভুৱা প্ৰপগেণ্ডা কৰিছে কি ইয়াতে মাটি বাৰীৰ অধিকাৰ নাথাকিব, কিবা নাথাকিব। আজিলৈকে যদি মাটিৰ বাৰীৰ অধিকাৰ পোৱা নাই, ইয়াৰ কাৰণে জগৰীয়া হাগ্ৰামা মহিলাৰী আৰু BPF দল।